जो दर्शक है भाई का, जितने भी जो दर्शक है, प्लीज़ आप जितना हो सके भाई का चैनल को ज़्यादा से ज़्यादा बम्पर सब्सक्रिप्शन दें। यही मैं आप सबके जितने भी दर्शक है सबसे गुजारिश करना चाहूँगा। थैंक यू सो मच। তো আমি যাব ওলালোঁ, এইটো হোমষ্টেত আমি আছিলোঁ। তো আজি আমি যাই চাওঁ মানে আমাৰ কিমানখিনি যোৱাটো সম্ভৱ হয়, মানে যাব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু যাই চাম আমি। দিৰাঙৰ পৰা টাৱাং যোৱা ৰাস্তা এইটোৱে হয়, এনেকৈ যাব লাগে। আৰু এইখন হোটেল, ইয়াত এইখন হোটেলত যিমান গাড়ী আহে গুৱাহাটীৰ পৰা, ইয়াত ৰখে তেজপুৰ গুৱাহাটীৰ পৰা যিমান গাড়ী আহে ইয়াতে ৰখি চাহ খায়, ভাত খায়। তো এজন দাদাৰ ঘৰ মানে হোমষ্টেত আমি আছিলোঁ। দাদা মানে কি হ'ব মানে থাকিলোঁ ন, মানে কেনেকুৱা কি কথা? अच्छा है, कैसा है मतलब भैया हम लोग यहाँ पे रुका, प्रॉब्लम हो गया इसलिए। तो ये भैया अरुणाचल में रिपोर्टर है, तो भैया कुछ बताएंगे यहाँ क्या हालचाल? आइस गिरा है ना, रास्ता ब्लॉक हो गया। सबसे पहले जितने भी बाइक के जो दर्शक है आप सबको नमस्कार, ताशिद दिले। अभी भाई बेचारा अभी ये नया चैनल बना हुआ है, तो भाई अपनी तरफ से पूरा कोशिश कर रहा है। तो इतना ख़राब मौसम में भी भाई लोग यहाँ पे टूर के लिए तवांग में आया है, ये बहुत ही खुशी की बात है। और टूरिज़्म पॉइंट ऑफ व्यू से देखिएगा तो ये बहुत ही अच्छी बात है। तो कल भाई लोग यहाँ से निकला था, लेकिन रास्ता में फंसा था, उसके वजह से वापस आया। और रात को यहाँ पे हमारे जो जंग में जो होम स्टे है यहाँ पे वो लोग ठहरा हुआ है। तो आज निकल रहा है, आज पता नहीं मौसम कैसे होगा। तो हम अपना जितना भी जो असम के जो भाई लोग हैं सबको बेस्ट विशेष दे रहे हैं कि वो लोग अच्छे से अपना घर पहुँचे, सही सलामत पहुँचे और रास्ता में उनका तकलीफ ना हो। वैसे मौसम बहुत ही ख़राब है और शिमला में बर्फ़बारी काफ़ी हो चुका है और शायद कल रात को भी हुआ होगा। तो मैं भाई लोगों को यही बोलना चाहता हूँ कि आप सेफली ड्राइव कीजिए, क्योंकि बर्फ़ में जो ड्राइवर जो नया आता है उनके लिए बहुत ही तकलीफ़ होता है। तो मैं भाई लोग को बताया, तो कल भाई लोग ने भी अपने तरफ से प्रिकॉशन उठाया है। कल उन्होंने पूरा रेसी उसी लिया है, टायर वूर में सब रेडी करके रखा हुआ है। तो हो सकता है कि आज भाई लोग का जर्नी काफ़ी अच्छा होगा। तो भाई इससे ज़्यादा मैं बोल नहीं पाऊँगा। और जितने भी जो दर्शक है भाई का, जितने भी जो दर्शक है, प्लीज़ आप जितना हो सके भाई का चैनल को ज़्यादा से ज़्यादा बम्पर सब्सक्रिप्शन दे। यही मैं आप सबके जितने भी दर्शक है सबसे गुजारिश करना चाहूँगा। थैंक यू सो मच। थैंक यू। आराम से जाना भाई। কি লেংগে? তো তাৰ পৰা আমি ওলালোঁ, মানে আমি চেকআউট কৰিলোঁ। এতিয়া আমি যাম, চাওঁ কিমানখিনি যাব পাৰোঁ। তো কালি গোটেই ৰাতি আমি মানে ৰছী কিনিলোঁ, ইয়াত কিনি পিনে ৰছীৰে বুঢ়া টায়াৰ বনাইছোঁ। বনাই পিনে এতিয়া যাম, চাওঁ কিমানখিনি যাব পাৰোঁ। ইয়াতে মানে যিখিনি ছাৰ্ভিচ দিছে আমাক, মানে দাদাজন যিখিনি ছাৰ্ভিচ দিছে মানে বহুত ভাল হয় আৰু বহুত মানে যিমান যি লাগে আমাক, মানে যিখিনি লাগে গোটেইখিনি দিছে আৰু বহুত কম ৰেটত পায় ৰুমবিলাক। তো আপোনালোকে আহিলেও ইয়াতে ষ্টে' কৰিব পাৰিব। ইয়াৰ পৰা টাৱাং বেছি দূৰ নহয় আৰু চিলাবাছো বেছি দূৰ নহয়। চিলাবাছ 15 কিলোমিটাৰমান হ'ব চাগে, আৰু টাৱাঙলৈকে 55 মান হ'ব ইয়াৰ পৰা। তো টাৱাং আহিলে আপোনালোকে ইয়াতে ষ্টে' কৰিলে মানে বেছি সুবিধা হয়। তো আহক চাওঁ কি হয় পিছত, গৈ থাকোঁ। এইটো চাওক, এইটো মানে আমাৰ এই সেই কুকুৰ পোহা কুকুৰ নহয়, এইটো মানে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা কুকুৰ। এই ছোৱালীবিলাকে যে এনে কলাত যে লৈ ঘূৰি ফুৰে এনেকুৱা কুকুৰবিলাক, এনেই ঘূৰি থাকে মানে ৰাস্তাই ৰাস্তাই। এয়া চাওক, যাব নিব আহিছে, যাব লৈ গ'ল মানে ইয়াতে ডাষ্টবিনবিলাক লৈ যায় ইয়াতে এনেকৈ। তো আমি ওলালোঁ, বৰফৰ লগত যুদ্ধ কৰিব লাগে গৈ আছোঁ এতিয়া। কালি যুদ্ধ কৰিলোঁ, আমি হাৰি গ'লোঁ কালি। তো আজি আকৌ আমি বেছিকৈ ঢাল চাল লৈ ওলাইছোঁ, কেনেকৈ যুদ্ধ কৰিব পাৰোঁ, যি ঢাল ল'ব লাগে লৈছোঁ। ঢাল টুকুৰাল চব লৈ লৈছোঁ। এতিয়া যাম, চাম কেনেকৈ যাব পাৰোঁ। তো ভিডিঅ' চাই থাকিব। তো মানে ইয়াত আহিলে আপুনি মাজে মাজে অফৰোডিং কৰিব লগা হয়। মাজে মাজে ৰাস্তাটো বেয়া আছে, ধৰক আপ ঠাইত মানে কি হয়, ৰাস্তাটো বেয়া হয়। তো গাড়ী শ্লিপ কৰে, পানী চানী পেলাই থৈ দিছে, মানে ৰাস্তাটো বনাই আছে, সেইটো কাৰণে এনেকুৱা হৈছে। তো সেইখিনি চাই আহিলে হ'ল আৰু, মানে ইমান অসুবিধা নাই, কিন্তু আহিব পাৰে, অলপ ৰিক্স হয় মানে। টাৰ্ণিংবিলাকতো দেখিছে কেনেকুৱা টাৰ্ণিং, একেবাৰে গোটেই ঘূৰাই দিব লাগে। চব পানী পৰি আছে ৰাস্তাত, সেইটো কাৰণে অলপ যদি আপ ঠাই থাকে মানে চকাবিলাক ঠাইতে ঘূৰি থাকে, শ্লিপ হয়, সেইটো কাৰণে অকণমান অসুবিধা হয়। কিন্তু ইমানো প্ৰব্লেম সেই নহয় আৰু, ডেঞ্জাৰ নহয়। দেখা
বৰফ বহুত ধুনীয়া চাওক ৰাস্তাত বৰফ আৰু শুনামতেতো ৰাস্তাত বহুত বেছি বৰফ আছে আমি যাব নোৱাৰিম বুলিয়ে কৈছে ফিৰবি চেষ্টা কৰিম যাবলৈ আমাৰ চেইন টেইন কিবা কিবি আমি আনাই আছে তো আমি চেষ্টা কৰিম যাবলৈ তো এতিয়া চাব ভিডিঅ' বহুত মজা লাগিব চাই কি কোৱা ইয়াতে চাওক মানে বৰফবিলাকৰ ওপৰত মাটি পেলাই দি আছে যাতে মানুহ গাড়ীবিলাক অহা যোৱা কৰিব পাৰে আৰু যিখিনি পাৰে কৰিছে আৰু ইয়াতে তো ইয়াত আমি সুধি চাওঁ এবাৰ ন जाएगा क्या हाँ जी आराम से ये जाएगा ना आगे ये ऊपर जाएगा ना ठीक है हाँ थैंक यू তো সকলে মানে এটা কথাই কয় কি আপোনাৰ যাব গাড়ী যাব ওপৰত খালি ব্ৰেক মাৰিব নালাগে ব্ৰেক নামাৰিব এইটোৱে কয় সকলে আৰামছে যাব লাহে লাহে যাব ব্ৰেক নামাৰিব বাছ সেইটোৱে কয় সকলে ব্ৰেকটো আপোনালোকে আহিলে মানে ব্ৰেক নামাৰিব ব্ৰেক মাৰিলে বহুত স্মুথলি ব্ৰেক মাৰিব বাছ সেইটোৱে আৰামছে যাব मुझे नहीं पता है मुझे मत पूछना তো ইয়াত মানে চাব লগা কিনো আৰু চাব লগা এইটোৱে আপোনাৰ কি ভিউ মানে পাহাৰৰ মাজে মাজে গৈ আছোঁ কুঁৱলী ডাৱৰ চব লগ পাইছোঁ তাৰপিছত আপোনাৰ এইটো কি কয় বৰফেৰে ভৰা চব মানে ভিউটো নেচাৰেল বিউটি মানে নেচাৰেল বিউটিটো বহুত বেছিয়ে ভাল লাগে ইয়াতে আৰু এটা চাইড আপোনাৰ বহুত দ আছে তলপিনে বহুত ফুট তলত আছে আৰু এটা চাইডটো এনেকুৱা পাহাৰ আছে এইপিনে চাওক লেফ্ট চাইড ৰাইট চাইডে চাওক একো ডিভাইডাৰ নাই মানে যদি কিবা কাৰণত শ্লিপ সিপিনে গুচি যায় তো ডাইৰেক্ট তলত পৰিব বহুত তলত পৰি যাব তো সেইকাৰণে সাৱধানে গাড়ী চলাই আহিব আপোনালোকে আমিও সাৱধানে গৈ আছোঁ তো ভালে ভালে গৈ পালে হয় আৰু সেইটোৱে এই ৰাস্তাত চাওক তো ৰাস্তা আমি বৰফৰ ৰাস্তা পাই গ'লোঁ মানে ৰাস্তাত বৰফ পৰিছে ইয়াতে ইয়াৰ পৰা আৰু ইয়াৰ পৰা ওপৰলৈকে 7 কিলোমিটাৰ আছে একদম চেলাপাছলৈকে আমি 7 কিলোমিটাৰ উঠিব লাগিব তাৰপিছত আমি 13 কিলোমিটাৰ নামিব লাগিব বৰফত তো এইখিনি চাওক দেখিছে আপোনালোকে এইখন ইন'ভা সেই ইন'ভাত ফাঁচিছে মানে আপোনাৰ শ্লিপ হৈ পিনে দেখিছে ন কেনেকুৱা মানে এটা পজিশ্যন আছে গাড়ীখন ৰাস্তাৰ পৰা শ্লিপ হৈ পিনে বেলেগ ছাইড হৈ গৈছে মানে গাড়ীখন তো এনেকুৱা টাইপ হয় মানে বহুত পিছল হয় আমাৰ এজন ল'ৰা পৰিছেও মানে আমাৰ লগৰ এজন পৰিছে ইয়াত অকণমান আগতে তো আমি এতিয়া চেইনটেইন লগাম ভাবিছোঁ চেইনটেইন নলগাম আমাৰ গাড়ী নুঠে মানে ইয়াৰ পৰা উঠিলে গাড়ীখন জাগাটো ঠাইতে ঘূৰি আছে মানে তো এনেকৈ ৰছী নলগাকৈ মানে উঠিব চেষ্টা কৰিলে মানে আমাৰ গাড়ীখন এনেকৈ খালীকৈ চিধাকৈ নাযাব যিমানে আমি ৰেষ্ট দিম বা ট্ৰাই নকৰাই
ঠাণ্ডা বহুত বেছি আজি যিমানখিনি পাৰোঁ চেষ্টা কৰি যাবলৈ আমি মানে কালি আমি এনেই ৰখি দিব লগা হ'ল সেইটো কাৰণে চববিলাক ৰেডি পূৰা চেণ্ডি আজি মানে কালিৰ অকণমান আমাৰ ৰছী কম হৈছিলে বা যাব নোৱাৰিলোঁ আজি ৰছী আমি বেছিকৈ আনিছোঁ তো পূৰা এইটো টায়াৰ বনাই আছোঁ এইটো টায়াৰ তো আজি চাওঁ কিমানখিনিলৈকে যাব পাৰোঁ বা কেনেকৈ যাব পাৰোঁ আজি মানে পূৰা ফুল বেচ দিম আমাৰ যিখিনি পাৰোঁ আমি যাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ' চাই থাকিব তো মানে আগত বহুত বৰফ আছে গাড়ী নাযাব আমাৰ সেইটো কাৰণে আমি ৰছী গাঠিব লাগিব টায়াৰত ৰছী বা চেইন যি আছে যাৰ গাঠিব লাগিব আনি কিনে তাত এনেকৈ লেয়াৰ বনাইছি মানে বুজিছে না গম পাইছোঁ মই গম পাইছোঁ বুজিছে না উন্দা সেনেকৈ লেয়াৰ কেনেকৈ হ'ব বুজাই দিছে নহয় না সিহঁতে এৰে ওপৰত দি মেৰছি এইটোৰ ওপৰত দি মেৰছি মালটোৰ ওপৰত টায়াৰ যে হৈছে ভিতৰে বিচা নাই তো বুজি পাইছোঁ সেইটো ঘৰৰ পৰা কেনেকৈ গ্ৰিপ ল'ম মই সেইটোৱেতো কথা হৈছে ৰ গাঁঠি এটা আছে সুধিব পাৰি নেকি ইয়াতে গাঁঠি এটা দিছে কিবা এইটো চা সুধো কি হৈছে গম পোৱা নাই কিছুমান তোমাক বুজাই দিওঁ এপনি মাজেদি একডাল ৰছী গেছি বাকী সেই ৰছীডালক কাভাৰ কৰি কিনে এনকে গাঁঠি দি গেছি ইয়াতে বস্তুটো সেইটো গাঁঠিটো কেনেকৈ দিয়ে গম নাপাওঁ কিন্তু ইয়াৰ কথা হৈছে সুধিব পাৰি কিন্তু তাক গাঠিছে শুন সিহঁতে গাঁঠি না চোৱাচোন কেনেকৈ আহিছে আৰু ইংলিছ ঘুমি দিছে চা ল' বেটাৰী মাৰি আছে তোমাৰ বেয়াকৈ